হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ মটৰ পনীৰ মলাই। আহক মই মটৰ পনীৰ মলাই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাম আজি। এই দুটা বিলাহী লৈছোঁ, আদা লচুন জলকীয়া এয়া ভাঙি লৈছোঁ, আৰু এইখিনি পিঁয়াজ। আগতে এইখিনি মই পাঁচফোৰণ দিলোঁ, এতিয়া পিঁয়াজ দিছোঁ। অলপ সময় এনেকৈ ভাজি ল'ম। তাৰ পাছত দিম এয়া আদা লচুন জলকীয়া পেষ্ট। অলপ সময় ভালকৈ ভাজি ল'ম। সোৱাদ অনুসৰি 1 চামুচ নিমখ দিছোঁ আৰু 1 চামুচ হালধি। এতিয়া মই ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। এতিয়া দিছোঁ এইখিনি ধনিয়া পাউডাৰ, এইখিনি জিৰা জালুক পিচি দিছোঁ, আৰু 1 চামুচ দিছোঁ জলকীয়া পাউডাৰ, আৰু এতিয়া দিছোঁ মলাই। ধুনীয়াকৈ অলপ সময় নি ভাজি ল'ম। ইয়াৰ পাছত অকণমান পানী ঢালিম। অলপ পানী দি এইখিনি উতলিবলৈ দিছোঁ। এতিয়া মটৰ দালি দিছোঁ এয়া। এতিয়া দিছোঁ অকণমান গৰম মছলা। ইয়াৰ পাছত পনীৰ ঢালিম। অলপ সময় উতলিবৰ কাৰণে ৰাখি দিম। এতিয়া তৈয়াৰ হৈ গ'ল এয়া মটৰ পনীৰ মলাই। আপোনালোকে কেতিয়াও যদি বনাই খোৱা নাই তেতিয়াহ'লে এনেধৰণে বনাই খাই চাব। খাবলৈ বৰ ধুনীয়া লাগে। যদি মোৰ ভিডিঅ'টো পচন্দ আহে তেতিয়াহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।